নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰা চাওঁ আহক। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ চাৰিওফালৰ পৰিৱেশটো চাই লওক এবাৰ। সকলো ডিপাৰ্টমেণ্ট সাজু হৈ আছে আৰু ফিতা কটাৰ লগে লগে আমাৰ শোভাযাত্ৰা আৰম্ভ হৈ যাব। এয়া সাংস্কৃতিক শোভাযাত্ৰাৰ ফিতা কটা হৈ গ'ল। প্ৰথমতে আহিছে অসমীয়া ডিপাৰ্টমেণ্ট। এইবাৰ আহিছে উদ্ভিদ বিজ্ঞান বিভাগ। এইবাৰ আহিছে ৰসায়ন বিজ্ঞান বিভাগ। এইবাৰ আহিছে অৰ্থনীতি বিভাগ। সকলোৱে দেখি গমেই পাইছে চাগে কি কি প্ৰদৰ্শন কৰিছে, বিশেষকৈ বহলাই নকওঁ। যোনে যোনে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইবাৰ আহিছে শিক্ষা তত্ত্ব বিভাগ। বিষয়টো হৈছে অসমীয়া ৬টা ঋতু। এইবাৰ আহিছে ইংৰাজী বিভাগ।
এইবাৰ হৈছে আমাৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্ট। সকলোৱে দেখি গম পাইছেই যে বিষয়টো কি। এয়া হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ পিছতেই হৈছে গণিত বিভাগ। এইবাৰ হৈছে দৰ্শন বিভাগ। দৰ্শন বিভাগৰ বেনাৰখন চাওক এবাৰ। এইবাৰ আহিছে ৰাজনীতি বিভাগ। এইবাৰ আহিছে ফিজিক্স ডিপাৰ্টমেণ্ট।
এইবাৰ আহিছে সমাজতত্ত্ব বিভাগ। এইবাৰ আহিছে প্ৰাণী বিজ্ঞান বিভাগ। তেওঁলোকৰ বেনাৰখন চাওক, কি সুন্দৰ বেনাৰ। কলেজৰ পৰা আহি এয়া নাৰায়ণপুৰ চেণ্টাৰ পালোহি। আকৌ কলেজলৈ ঘূৰি গৈ আছোঁ। ঘূৰি আহি আমি কলেজ পালোহি। সকলো ডিপাৰ্টমেণ্টকে ফিল্ডত ৰখোৱা হৈছে চিলেকশ্যন কৰিবৰ কাৰণে। সকলোকে পুনৰবাৰ চাই লওক। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।